নমস্কাৰ বন্ধুসকল। আজি আমি আপোনালোকক এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম বৌদ্ধ চৌকা থকা পবিত্ৰ ধাম কলিবাৰী শিৱ মন্দিৰলৈ স্বাগতম জনাইছোঁ। আৰু এই কলিবাৰী যিজোপা বটগছ আছে তাৰ বিষয়ে আমি আমাৰ কলিবাৰী শিৱথানৰ কাৰ্যকৰী সভাপতিৰ লগত কিছু কথা আলোচনা কৰোঁ। দাদা নমস্কাৰ, আপোনাৰ নামটো? নমস্কাৰ, মই সুৰেশ পাঠক, মানে থান কমিটিৰ কাৰ্যকৰী সভাপতি। আৰু বহু বছৰ আগৰ পৰাই এই অনুষ্ঠানত বিশেষভাৱে জড়িত হৈ আছোঁ। আৰু আমাৰ প্ৰতি বছৰে এই কলিবাৰী শিৱথানত এই বটবৃক্ষৰ তলত আমি প্ৰতি বছৰে শিৱ চতুৰ্থী মহোৎসৱ 5 দিনীয়া 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰি আহিছোঁ। আৰু এই বটবৃক্ষজোপা ইতিমধ্যে আমি আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে গছৰ তলত কৰ্তব্য হাবি জংঘল আছিল, তাতে পূজা কৰিছিল। আৰু পূজা কৰি শেষত আমি ইয়াতে এদিনকৈ প্ৰথম আৰম্ভ কৰিলোঁ শিৱ চতুৰ্থী মহোৎসৱ। আৰু তাৰপিছত লাহে লাহে আমি 5 দিন 7 দিন এনেধৰণে বৰ্ণাঢ্য কাৰ্যসূচী আমি আৰম্ভ কৰোঁ। এই বটবৃক্ষজোপা ইতিমধ্যে আমি 2012 চনত আমি বটবৃক্ষজোপাৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিছিলোঁ। আৰু এই জন্ম জয়ন্তীত 200 বছৰীয়া জন্ম জয়ন্তী, আৰু এই জন্ম জয়ন্তীত আমি 60 কেজি ওজনৰ কেক কাটিছিলোঁ। এনেধৰণৰ নদীৰ বটবৃক্ষৰ জন্ম জয়ন্তী উদযাপন কৰা নদীত আমাৰ কমেই দেখা যায়। গতিকে আমাৰ এই বজালী অঞ্চলত এনেধৰণৰ এডাল সৰ্ববৃহৎ বটবৃক্ষ আছে। আৰু এই বটবৃক্ষজোপাত অতীতৰ পৰাই সকলোৱে সুন্দৰভাৱে ইয়াতে যিকোনো ভক্ত আহিলে ইয়াত যদি মানস কৰে তেওঁৰ মানস প্ৰাপ্তি হয়। আৰু লগতে যিসকল ভক্ত ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত ইয়াত সমাগম হয়। লগতে আমাৰ ভাৰতবৰ্ষৰো কিছু ঠাইৰ পৰা মানে আমাৰ পৰ্যটন হিচাপে পৰ্যটনস্থলী হোৱা নাই যদিও পৰ্যটক আহে। মানে এইজোপা গছ হৈছে আমাৰ এই বটবৃক্ষ না, এই বটবৃক্ষ গছজোপা আমাৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ বুলি কৈছে। মানে এই বটবৃক্ষজোপা কিমান চনত আমাৰ মানে স্বীকৃতি পাইছিলে? আমি এই বটবৃক্ষজোপা ইতিমধ্যে 1934 চনৰ পৰাই আমি ইয়াৰ প্ৰচেছ কৰিছিলোঁ। গতিকে 1934 চনৰ বটবৃক্ষজোপাৰ কাৰণে আমি লাগি আছিলোঁ। বটানিকেল ডিপাৰ্টমেণ্টৰ লগতো আমি লাগিছিলোঁ, টুৰিজিমৰ লগতো লাগিছিলোঁ। ইতিমধ্যে আমি আবেদন কৰিছিলোঁ। আৰু আমি দেখিলোঁ যে এই বটবৃক্ষজোপা ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত বুলি নহয়, আমি বিভিন্ন ঠাইত মানে অনুসন্ধান কৰি গুগলত চাৰ্চ কৰিও আমি চাইছিলোঁ। গতিকে এনেধৰণৰ গছ আমি দেখিবলৈ পোৱা নাছিলোঁ। আমি 34 চনৰ পিছৰ ভাগৰ পৰাই আমি এই বটবৃক্ষজোপাক আমি এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বুলি আমি এটা মানে আমি গণনা কৰিলোঁ। এইকাৰণে যে আমি ভাবিছিলোঁ যে কলিকাতাত প্ৰথম সৰ্ববৃহৎ বটবৃক্ষ এডাল আছিল, আমি দেখিলোঁ বাস্তৱত। গতিকে কলিকাতাৰ যিডাল বটবৃক্ষ আছে সেইডাল ইমান বৃহৎ আকাৰ নহয়। সেইকাৰণে আমি এই বটবৃক্ষজোপাক এছিয়া মহাদেশৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট বেনিয়ান ট্ৰী হিচাপে আমি প্ৰচাৰ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ বিভিন্ন প্ৰতিষ্ঠানত আৰু আন্তৰ্জাতিক পৰ্যায়তো ইয়াৰ এটা প্ৰসাৰ চলি আছে। গতিকে এই বটবৃক্ষজোপাত আমি বিভিন্ন ধৰণৰ আমি অনুষ্ঠান প্ৰতিষ্ঠান কৰোঁ প্ৰতি বছৰে। আৰু আপোনালোকে গম পাইছে যে আমাৰ শাওণৰ মাহৰ প্ৰতি দেওবাৰ আৰু প্ৰতি সোমবাৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। আচ্ছা দাদা, আমাৰ এই যে থানখন আছে ইয়াৰ মহত্ব কি? এই থানখনৰ মহত্ব ইয়াতে যিসকল ভক্ত আহে ইয়াতে আমি আচলতে ক'লে বহুত বেছি কোৱা যেন লাগে। গতিকে ইয়াতে যিটো মনেৰে ভাবি মানে এটা হেৰি কৰে সেইটো সম্পূৰ্ণ পায় তাৰমানে। আৰু ইয়াৰ কেইবাটাও আমাৰ দৃষ্টি আমাৰ আছে। ইয়াতে 3বাৰ ইয়াত মানে আমাৰ এই থানখনত মানে মন্দিৰৰ মণিকূটত মানে চুৰ হৈছিল যদিও তেওঁ নিজে আহি ইয়াতে অংগীকাৰ কৰি সেই টকা পইচা যি আছিল সম্পূৰ্ণ দি থৈ যাবলগীয়া হৈছিল। আৰু ইয়াতে যি ভাবে সেইটো সম্পূৰ্ণভাৱে তাৰমানে ফলপ্ৰাপ্তি হয়। গতিকে ইয়াত সুন্দৰভাৱে এটা হেৰি আছে। আৰু যদিও গছডালৰ এটা মানে উদ্ভিদ, তথাপি ইয়াতে জাগ্ৰত দেৱতা হিচাপে আমি মানে ইয়াত মানে আমি দেখিবলৈ পাওঁ। গতিকে এনেধৰণৰ হেৰিত আপোনালোকে গম পাইছে যে ইয়াত হৰ পাৰ্বতীও ইয়াত মানে গছডালৰ ভিতৰতে আছে যদি ভালকৈ পৰ্যবেক্ষণ কৰি চায়। সেইটো আমাক বুজাই দিব নেকি গছডালৰ বিষয়ে? আচ্ছা, গছডালৰ এতিয়া চাওক, ইতিমধ্যে আপোনালোকে গম পাইছে এই যিটো আপুনি এই ৰূপবিলাক আহি এইডাল গছৰ এইটো ঠিক হৰ পাৰ্বতীত আমি এইটো জনীয়াকৰৰ এটা দেখা পাইছে চাগে।
এক জনেই নিচিনা সৃষ্টি হৈছে তাত। হয় হয় আৰু এইফালে আমাৰ পূৰ্বপুৰুষহঁতে কোৱা হিচাপে মানে অতীজৰ যিটো হেৰি আছিলে ঐতিহাসিক হেৰি, গতিকে ইয়াতেও মানে সেই পাণ্ডৱসকলৰ মানে ইয়াতে পৰিয়াল থকা বুলি তেখেতসকলে আমাক মানে দৃষ্টিগোচৰ কৰাইছিল যে আচলতে এইফালে আগবাঢ়ি গৈ গৈ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ এইসকলক মানে ইয়াতে প্ৰতিষ্ঠা সুন্দৰভাৱে যদি উপলব্ধি কৰি ইয়াত দেখিবলৈ পোৱা যায়। গতিকে ইয়াত বিভিন্ন ধৰণৰ মানে হেৰি আছে, ভগৱানৰ প্ৰতীক মানে সম্পূৰ্ণভাৱে পোৱা যায়। দাদা, আমি আপোনাক লোকেল পৰিচয় চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আচ্ছা, আমি মেইন কথাটো হৈছে কি, মানে আমাৰ যি গতিকে ৰাইজে গম পোৱা নাই, আমাৰ ইয়াত যে মেইন জেগাডোখৰ এতিয়ালৈকে আমাৰ কোনেও ক'ব নোৱাৰে, সেইকাৰণে আপুনি কমপ্লিট পৰিচয়টো দিব নেকি? আচ্ছা, আমাৰ এই কলিবাৰী শিৱ থান জালিঘাটা, আচলতে প্ৰপাৰ আমাৰ ঠাইখিনি হ'ল কলিবাৰী শিৱ থান জালিঘাটা। আৰু এই জালিঘাটাৰ আমাৰ এই বজালিৰ ভিতৰত এখন ৰেভিনিউ ভিলেজ আৰু জালিঘাটাৰ কালদীয়া নদীৰ বাকৰিত এই বটবৃক্ষৰ তলত আমি মানে এই অনুষ্ঠানটো কৰিছোঁ। গতিকে বজালিৰে এটা সম্পদ, গতিকে আমি প্ৰতি বছৰে ইতিমধ্যে কৈছোঁ দক্ষিণ বজালি ভিত্তিত আমি অনুষ্ঠান কৰি আহিছোঁ। গতিকে জালিঘাটাৰ কলিবাৰী শিৱ থানত আমি প্ৰতি বছৰে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কৰি আহিছোঁ। আমাৰ দাদা এতিয়া ধৰ পবিত্ৰ শাওণৰ মাহ চলি আছে, হয় হয় আজি সোমবাৰ, শেষ সোমবাৰ, সেইকাৰণে আজি আটক ধুনীয়াকৈ সজাইছে হয় আৰু বহুতো ৰাইজ গোট খাইছে। হয়। কিন্তু আজিৰ বাদেও কোন কোন বাৰত, কোন তাৰিখত আমাৰ এনেকুৱা পবিত্ৰ অনুষ্ঠান চলি থাকে? আমাৰ এই কলিবাৰী পবিত্ৰ অনুষ্ঠানত প্ৰতি দেওবাৰে আমাৰ ভক্তসকলৰ সমাগম হয় আৰু এটা শাস্ত্ৰ পাঠ হয়। ভক্তসকলে শাস্ত্ৰ গীতা পাঠ কৰে আৰু ইয়াতে ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ লগতে আমাৰ বহাগৰ 7 তাৰিখে স্বতঃস্ফূৰ্তভাৱে ইয়াত পাৰহুৱৰী উৎসৱ, আপোনালোকে গম পায় নে নাপায়, পাৰহুৱৰী উৎসৱ ভঠেলি বুলি কোৱা হয়। পাৰহুৱৰী উৎসৱ ইয়াতে উদযাপন কৰা হয়। আৰু লগতে আমি 7 বহাগত কেন্দ্ৰীয়ভাৱে বিহু উদযাপন কৰোঁ মুকলি খেলপথাৰত। আমাৰ দক্ষিণফালে এখন খেলপথাৰ আছে, ইতিমধ্যে খেলপথাৰত আমি প্ৰতি বছৰে প্ৰতি বহাগৰ 7 তাৰিখত আমি উদযাপন কৰি আহিছোঁ। এইটো বহু বছৰ ইয়াত মানে। দাদা, আপোনাক কিন্তু দাদা বুলি সম্বোধন কৰিলোঁ। ঠিক আছে বাৰু। দাদা, মানে শেষত মই এটা বস্তু মানে কথা সুধিব বিচাৰিছোঁ যে আপুনি আমাৰ অসমৰ ৰাইজক তথা বাহিৰা ৰাইজক কিছু কথা কৈ দিয়ক, কি ক'ব আপুনি? আচ্ছা, এই ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিম যে আমাৰ এই ভিতৰুৱা অঞ্চলত বজালিৰ ভিতৰত, অসমৰ ভিতৰত এটা ভিতৰুৱা অঞ্চলত এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষ ইয়াত আছে। কিন্তু আমি আপোনালোকক দুখেৰে ক'বলগীয়া হৈছে যে বৰ্তমানলৈকে আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে আমি ভাবিছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে সময়ত আমি পৰ্যটন থলীলৈ যাতে উন্নীত কৰিব পাৰোঁ, এই চেষ্টা আমি কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত যোৱা 2 বছৰমানৰ পৰা বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ফালৰ পৰা কিছু অনুদান আমাক দিছে। ইতিমধ্যে আমাৰ 45 টকা মানে পৰ্যটনথলীৰ পৰা এটা আমি হেৰি কৰিছোঁ, আমাৰ অতিথিশালা আমাৰ খেলপথাৰত। তাৰ লগতে আমি এটা প্ৰেক্ষাগৃহ নতুনকৈ আমি আৰম্ভ কৰিছোঁ আৰু সেই প্ৰেক্ষাগৃহটো প্ৰায় সম্পূৰ্ণ অৱস্থা পাইছে। আৰু আমাৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানৰ মাজত এই 3 বছৰৰ পৰা বিশেষভাৱে জড়িত হৈ তেখেতৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা আমি অসম দৰ্শনৰ পৰা 10 লাখ টকা পাইছিলোঁ। আৰু ইয়াৰ পিছত নিশ্চয় আমি বাহিৰৰ পৰা যি আমাৰ এই ঠাইলৈ আহিব, হয়, তেওঁলোকক থকা খোৱাৰ সুবিধাটো কৰি দিয়াৰ বাবে কিবা এইকাৰণে আমি এটা যিখিনি আমাৰ ইয়াত পৰ্যটক বা আমাৰ ভক্তসকল আহে, আমি মানে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি অতিথিশালা ইতিমধ্যে স্থাপন হৈছে। প্ৰথম ফ্ল'ৰ, আমাৰ প্ৰথম গ্ৰাউণ্ড ফ্ল'ৰ ইতিমধ্যে হৈ গ'ল তাৰমানে। গতিকে যদি আমাৰ ভক্তসকল থাকিব বিচাৰে, আমাৰ সুবিধাটো আছে। ইতিমধ্যে আমি পৰ্যায়ক্ৰমে দিবা ভৱন, বিভিন্ন ধৰণৰ আমি আমাৰ খেলপথাৰৰ মুকলি পথাৰৰ ফালে আমি কৰিছোঁ। এতিয়া তাৰমানে কোনোবা যদি থকাকৈ আহে থাকিব পাৰিব? নিশ্চয় নিশ্চয়। গতিকে থকাৰ সুবিধাটো আমাৰ ইতিমধ্যে কৰি থোৱা আছে। শেষত আমাৰ ৰাইজলৈ এটা অনুৰোধ কৰক আপুনি, ধৰক আমাৰ অসমৰ ৰাইজৰ তথা ভাৰতীয় ৰাইজলৈ এটা অনুৰোধ। আমি এটা অনুৰোধ এইটোৱে কৰিব বিচাৰিছোঁ যাতে আমাৰ এই ভিতৰুৱা অঞ্চলৰ
সৰ্ববৃহৎ বটবৃক্ষ, এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ বটবৃক্ষ এইজোপাৰ হেৰিৰ ওচৰত এই ভক্ত এই যিসকল ধৰ্মীয় অনুষ্ঠান আমি কৰি আছোঁ, গতিকে আমি ৰাইজক অনুৰোধ কৰিম অকল অসমৰে নহয় ভাৰতবৰ্ষৰ যিসকল পৰ্যটক ধৰ্মীয় লোক হওক এইসকলে আহি ইয়াতে পদাৰ্পণ কৰি যাতে আমাক উৎসাহিত কৰে আৰু ইয়াক উন্নীত কৰি এটা বিশ্বৰ দৰবাৰত যাতে আমাক প্ৰতিষ্ঠা কৰিব পাৰোঁ, এয়ে আমি আমাৰ ফালৰ পৰা কামনা কৰোঁ। আমাৰ লোকেল পৰিচয় চেনেলৰ পৰা আপোনাক এতিয়া স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। নমস্কাৰ। আপোনালোক আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই অনুষ্ঠানটো সুন্দৰভাৱে এটা হেৰি হৈ যায় সেই কামনা আমি কৰিছোঁ আপোনালোকক। এয়া হৈছে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটগছজোপা। অসংখ্য ভক্তৰে ভৰি পৰিছে। এয়া পবিত্ৰ ঠাই কলিবাৰীৰ আমাৰ লোকেল এছিয়াৰ পৰিচয় চেনেলটোৰ দ্বিতীয় বৃহত্তম গছজোপা। জনাবলৈ লৈছোঁ যে ইয়ালৈ আহি আমাৰ ভণ্টি এজনীক লগ পালোঁ। তাই কি কয় শুনি। নন্দিতা, ইয়াতে সি কেনে লাগছে? হা? ইয়াতে আগত আহিছিলি না ইয়াতে? কেতিয়া আহিছিল আৰু? 3 বছৰ আগতে আহিছিলি। পবিত্ৰ ঠাই কলিবাৰীলৈ তথা এছিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ গছজোপা চাব আহিবলৈ আমাৰ লোকেল পৰিচয় চেনেলৰ পৰা সকলোকে অনুৰোধ জনালোঁ।